বঙা তোমাৰ জিলাখনৰ নাম কি? ধেমাজি আসাম ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? নৰেন্দ্ৰ মোদী জোৰকে ক'বা। অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰীজনৰ নাম কি? ৰমেশ পেগু দেশৰ নাম কি? ভাৰত অসমৰ ৰাজধানী ক'ত? জোৰকে ক। দিছপুৰ ভাৰতৰ ৰাজধানী? দিল্লী বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? দ্ৰৌপদী জোৰকে কোৱা। মুৰ্মু আৰু জোৰকে কৈ দিয়া। দ্ৰৌপদী মুৰ্মু বিহাৰৰ মুখ্য উৎসৱ কি? ছট পূজা কাক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয়? মহাত্মা গান্ধী জোৰকে ক'বলৈ কৈছো চা। জোৰকে কোৱা। মহাত্মা গান্ধী IPSৰ সম্পূৰ্ণ নাম কি? ইণ্ডিয়ান পুলিচ আৰ্মি এনেকে নাখাবা আকৌ এইটো। 4G সম্পূৰ্ণ নাম কি? অৰ্ডিনেশ্যন SMSৰ সম্পূৰ্ণ নাম কি? সমিতিখন ময়দাখৰখন সত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ৰাজ্য নিৰ্বাচন ভাৰতৰ কেইখন ৰাজ্য আছে? 23খন আমাৰ পৃথিৱীখন কিমান গতিবেগে ঘূৰে? 18 কিলোমিটাৰ প্ৰতি ঘণ্টা শব্দৰ গতিবেগ কিমান? 230 শব্দৰ গতিবেগ কিমান? 232 মিটাৰ প্ৰতি ছেকেণ্ড ষ্ট্ৰংকে কোৱা আকৌ। জোৰকে কৈ দিয়া। অলপ জোৰকে কোৱা। বিশ্বৰ কোনখন পাহাৰে প্ৰতিদিনে নিজৰ ৰং সলায়? দক্ষিণ অষ্ট্ৰেলিয়া আয়াৰলেণ্ড অসমত কিমানটা বিমানবন্দৰ আছে? ৰাজস্থান ৰাজ্যৰ ৰাজধানী কি? জয়পুৰ মেঘালয় ৰাজ্যৰ ৰাজধানী? শ্বিলং মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী? মুম্বাই গোৱা ৰাজ্যৰ ৰাজধানী কি? পানাজী জোৰকে ক'বা দেই। মিজোৰাম ৰাজ্যৰ ৰাজধানী কি? আইজল ছিকিম ৰাজ্যৰ ৰাজধানী? গেংটক হিমাচল প্ৰদেশ ৰাজ্যৰ ৰাজধানী? শিমলা মধ্য প্ৰদেশ ৰাজ্যৰ ৰাজধানী? ভূপাল মণিপুৰ ৰাজ্যৰ ৰাজধানী কি? মণিপুৰ ৰাজ্যৰ ৰাজধানীটো কৈ দিয়া। ইম্ফল বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন? অমিত শ্বাহ ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটোৰ নাম কি? ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটোৰ নাম কি? মোহনবাৰী বিমানবন্দৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? হিন্দী জোৰকে কৈ দিয়া। হিন্দী MA के ফুল মিনিং কি? চিমাগং কেৱাং জোৰকে কোৱা। চিমাগং কেৱাং MA के প্ৰেচিডেণ্ট কোন? গুণটাই ছেক্ৰেটাৰী কোন? উমেশ্বৰ দৰে ভাৰতবৰ্ষত ফৰেষ্টমেন বুলি কাক কোৱা হয়? দাদাপাই TMBK কেতিয়া জন্ম হৈছিল? 1961 চনৰ 13 অক্টোবৰ ক'ত হৈছিল? জুলাইত আউৱা মহল ক'ত আছে? আউৱা মহল ক'ত অৱস্থিত? জয়পুৰ পৃথিৱী মহাসাগৰ কেইখন? 8খন ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন? ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন? জগদীপ ডাংকাৰ প্ৰথম মহিলা লোকসভাৰ অধ্যায়িকা কোন? কুমাৰ AC কোনে আৱিষ্কাৰ কৰিছিল? ইউৰিক কেৰিয়াৰ কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? চাৰ্লট বেবে মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিল? মাৰ্টিন কুমাৰ কোন চনত আৱিষ্কাৰ কৰিছিল? 1973 জোৰকে কোৱা। 1973 স্কুল কোনে আৱিষ্কাৰ কৰিছিল? হৰিচমান জাতীয় পতাকাৰ ৰং কেইটা? চিন্তা মাজত অকু স্তম্ভ দণ্ড কেইডাল আছে? সবিতাৰ আছে আছে? কোনবিধ জীৱৰ 32ডাল মগজু আছে? অসমৰ উন্নয়ন মন্ত্ৰীৰ গৰাকীৰ নাম কি? অসমৰ ৰাইজিং নৃত্য কি? বীৰবলৰ সম্পূৰ্ণ নাম কি? অষ্ট্ৰেলিয়া দেশৰ ৰাজধানী কি? অষ্ট্ৰেলিয়া দেশৰ ৰাজধানী কি? অসমৰ মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? কোনখন ৰেল ভাৰতৰ 12খন ৰাজ্য অতিক্ৰম কৰি পাৰ হৈ যায়? আৰে এবাৰ কোৱা। ডক্টৰ APJ আব্দুল কালামৰ দ্বীপ ভাৰতৰ ক'ত আছে? ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তৰ নাম কি?
অসমৰ সাংস্কৃতিক ৰাজধানী কি? ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? দীঘল দলংখনৰ নাম? IPL টাৱাৰ ক'ত আছে? অসমত প্ৰতি বছৰে কোন তাৰিখে মিচিং ভাষা দিৱস পালন কৰা হয়? 30 অক্টোবৰ। সাগৰৰ পানী গড় লৱণতা কিমান? সাগৰৰ পানী গড় লৱণতা কিমান? 3.5%। কোনটো চৰাইয়ে কেৱল বৰষুণৰ পানী খায়? কি? কোনটো ফলত বেছিকৈ পানী থাকে? এটা পখিলা এটা কিমান দিন জীয়াই থাকে? কোনটো জন্তুৰ শৰীৰ আছে কিন্তু মূৰ নাই? কোৱা আকৌ। কোনটো জন্তুৰ শৰীৰ আছে কিন্তু মূৰ নাই? কোনখন দেশে শূন্য আৱিষ্কাৰ কৰিছিল? জোৰকে কোৱা। কোনটো চৰাইয়ে কাউৰী বাহত কণী দিয়ে? কোনখন দেশে প্ৰথমে ছাতি আৱিষ্কাৰ কৰিছিল? জনগণতো যাব ৰাষ্ট্ৰীয় সংগীত গাব জানা? গাই দিয়া, গোৱাচোন উঠি পিনি গাই দিয়া। গাই দে। থিয় হৈ পিনি গা। থিয় হৈ পিনি। ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ বিন্দা হিমাচল যমুনা গংগা উজ্জ্বল জলধি তৰঙ্গ তব শুভ নামে জাগে তব শুভ আশিসে মাগে তাই তব জয় গাথা জনগণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। ভংগীমা এটা কৈ দেখুৱাচোন। আমি অকণি পঢ়াৰ কথা কল ধৰে টোপনি হয় ধৰে টোপনি